স্বাগতম জনাইছোঁ বালাবাৰী বয়ছ ইউটিউব চেনেললৈ। ইয়াত আমি কমেডি ভিডিঅ' দিওঁ, কিন্তু আজি চিৰিয়াছ ভিডিঅ' এটা দিব ওলাইছোঁ। তাৰমানে কি হ'ল, পাগলদিয়া নৈৰ ধাৰাসাৰ বানপানী যোৱাকালিও আহিছিল, যোৱাকালি ভিডিঅ' বনোৱা নহ'ল। তো আজি আমি এটা ভিডিঅ' বনাই আপোনালোকক দেখাব চেষ্টা কৰিম কেনেকুৱা পৰিৱেশ। খালত পানী উঠি চবৰে মাছ চাছবিলাক চেছ, চব চাফা মাছ। ইফালে ৰাস্তা ঘাট ভাঙি চিঙি চুৰমাত। তো আপোনালোকক দেখাব চেষ্টা কৰিম, বলক আমাৰ লগত ভিডিঅ'টো চাই থাকক। এইবিলাক ৰাস্তাত পানী চাৰিওফালে, ইফালে খাল, চাওক খালটো, খাল ইফালে পূৰা একদম পানীত তল যায়, পথাৰে খালে ৰাস্তাই পূৰা সমান, মাছ চাছ পূৰা গেছি খালৰ। ইফালে সমান একদম নদীয়ে ৰাস্তায়ে পূৰা সমান হৈ আছে। মানুহৰ ঘৰ চৰ পূৰা পানী উঠছে, লেট্ৰিন বাথৰুম চাৰিওফালে পানী। ইফালে এইটো এটা খাল, নেট দিছিল যদিও বহুত কষ্ট কৰি মানুহে মাছ দিছিল, বহুত আশা আছিল মাছ বিক্ৰী কৰিব। পোনাবিলাক দিছিল, এতিয়া ডাঙৰ মাছ নাছিল যদিও বা মাছৰ পোনাবিলাক এৰা দিছিল। তো চব চাফা আৰু ধ্বংস উঠি গ'ল চব। ইফালে খেতি পথাৰত নতুনকৈ খেতি কৰিব আৰম্ভ কৰিছিল, কঠীয়া চঠীয়া পাৰিছিল, কিছুমানে হয়তো ৰুইছিলো। তো চাফা চব, এইগিলা চব চাফা। নদী সদৃশ পৰিৱেশ হৈ গৈছে ৰাস্তাত, মেইন ৰাস্তাত। ইফালে পানী, মানুহৰ ঘৰৰ চোতালে তোতালে পানী, ঘৰে চৰে পানী পূৰা। এটা খাল আছিল এইখিনি, এই আমডালৰ পৰা সিফালে এটা খাল আছিল, কিন্তু সেইটো এতিয়া খাল ৰাস্তা পূৰা সমান হৈ আছে একদম। ধৰিবই নোৱাৰি সেইটো খালে আছিল না ৰাস্তাই আছিল না কি আছিল, ধৰিবই নোৱাৰি। একদম সমান, পূৰা সমান হৈছে। ইফালে পূৰা ৰাস্তাত, মেইন ৰাস্তাত নদী সদৃশ পৰিৱেশ। এইটো এটা মেইন ৰাস্তাৰ পৰা নামি গৈ আছে পানীবিলাক পথাৰত। ইফালে মানুহৰ ঘৰ আছে, পূৰা ভাঙি ছিঙি চুৰমাৰ একদম, অৱস্থাই নাই মানে, ইমান ডাঙৰ বানপানী। যোৱাকালিৰ পৰা মানে থাকিব পৰা নাই মানুহবিলাকে, ভালকৈ শুব পৰা নাই শান্তিত, মানুহবিলাকে খাব পৰা নাই, অসুবিধা হৈছে মানুহবিলাকৰ, থাকিবলৈ অসুবিধা হৈছে। যোৱাকালি যিখিনি পানী আহিছিল, তাৰপিছত পানীখিনি সন্ধিয়া মানে কমাৰ পিছত আৰু আপোনাৰ কি হ'ল, কালি ৰাতি 12টা বজাৰ পৰা আৰু পানী আহিল। আহি কিনে মোটামুটি ৰাতিপুৱা 3টামান বজাত পূৰা পানী ফুল একদম, মানুহৰ ঘৰৰ ভিতৰত বাহিৰত চাৰিওফালে কেৱল পানী পানী আৰু পানী, বেলেগ একো নাই। এতিয়া মানুহৰ মনত এটাই ভয়, বানপানী আৰু নাবাঢ়ক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বানপানী আৰু নাবাঢ়ক, এইখিনিতে থাকক, নহ'লে কি হ'ব, চবৰে ঘৰে চৰে উঠিব, খাব নোপোৱা হ'ব মানুহবিলাক। এই গাঁৱত, বালাবাৰী গাঁৱত 2-1 ঘৰ মানুহৰ বাহিৰে প্ৰত্যেক ঘৰ মানুহৰ চোতালে চোতালে পানী, ঘৰে ঘৰে পানী। ইফালে পানী চাওক, ৰাস্তাৰ পৰা পূৰা নামি গৈছে পানীবিলাক। এনেকৈ নদী সদৃশ পৰিৱেশ হৈ গৈছে একদম, চাৰিওফালে পানী। ইফালে চাওক, এইটো এটা ঘৰ, সোমাব নোৱাৰি পদূলিৰ পৰা, ঘৰৰ ভিতৰত পানী, বাহিৰত পানী, চাৰিওফালে কেৱল পানী আৰু পানী। এনেকৈ গাড়ী চলি আছে, চাওক গাড়ী কেনেকৈ কষ্টত লৈ গৈ আছে বাইক। ভাগ্য ভাল চৰকাৰে পকী ৰাস্তাটো বনাই দিছে, নহ'লে আগৰ দৰে ৰাস্তা থাকিলেতো বাইকো যাব নোৱাৰিল হয়। মানে বহুত কষ্ট কৰি, ইফালে অলপমান জেগা পানী উঠা নাই আৰু, তাৰপিছত ইফালে আৰু পানী আছে, মানে ওখ জেগাখিনিত উঠা নাই। ইফালে চাওক, এটা খাল, মাছ দিছিল, বহুত আশা কৰি পোনা দিছিল, উপায় নাই আৰু, চেছ, চব চাফা, ধ্বংস উঠি গ'ল। ইফালে চাওক, এটা খাল, ৰাজহুৱা পুখুৰী আছিল, ডাকত লৈছিল, কিন্তু অৱস্থা নাই, পূৰা 5-6 লাখ টকাৰ মাছ দিছিল ইয়াত, নাই, চাফা পূৰা। পানীত চিনাই নাই নীলেশ, হা চোতালে তোতালে পূৰা পানী, পাগৈত চিনে না। এইটো চাওক, এইটো সাগৰ নে খাল নে ৰাস্তা ধৰিব নোৱাৰি একদম। এইটো এটা ৰাজহুৱা খাল আছিল, এইটো ডাকত লৈছিল, ইয়াৰ মোটামুটি যোনে লৈছিল 5-6 লাখ টকা তাৰ লষ্ট একদম। এইটো খাল চাওক কেনেকুৱা হৈছে, একদম ৰাস্তাই খালে সমান, পূৰা মাছ চাফা ইয়াতে। চাওক এনেকুৱা এটা পৰিৱেশ, দুখ লগা পৰিৱেশ হৈছে, একদম সমান পূৰা, ৰাস্তা খাল পূৰা সমান। এইফালে মানুহৰ ঘৰত যোৱা ৰাস্তা, এইটো এটা একদম সমান পূৰা পানী, ধাৰ বচি নদীত ধাৰ বোৱা দি পূৰা পানী একদম। তোমাৰ ঘৰত পানী উঠছে নেকি? আমাৰ ঘৰত উঠছে পানী। হা কেনে পানী? এই বিশ্বনাথ উঠি কিনে পুৱা পানীতে খোজো। ৰাতিপুৱা 7টা বজাত উঠি কিনে পানীয়ে আৰু 7টা বজাতে পানী। হে চবতে উঠছে নেকি ঘৰত? সব ঘৰতে, পাকঘৰত বেছিকৈ উঠছে।
পাকঘর মই থাকার ভিতরে আছে না বাকি সব উঠছে বাকি সব আচ্ছা খুব বেয়া লাগা পরিবেশ এটা ভাত চাত খাইছ না ভাত খানা ভাত ইস। ভাত চাত খাব নোৱাৰা এটা পৰিৱেশ তো কি ক'ম আৰু চায়ে দুখ লাগে মানুহৰ মুখৰ ফালে তো খাব নোপোৱা হৈ গৈছে মানে খাব নোপোৱা মানে এনেকুৱা নহয় যে নোহোৱাৰ কাৰণে খাব নোপোৱা পানীৰ কাৰণে খাব নোপোৱা হৈছে তো একেবাৰে মানে পাকঘৰত যেতিয়া পানী উঠিব তো বনাব কেনেকৈ খাব কেনেকৈ ক'ত খাব ক'ত বনাব তো বহুত দুখ লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে এয়া চাওক মোৰ পিছফালে পূৰা পানী আৰু পানী চাৰিওফালে চাওক কিমান দ পানী এয়া চাওক কিমান দলৈকে পানী আছে এইটো মেইন ৰাস্তা আমাৰ আৰু এইফালে খাল এইটো বিশাল ডাঙৰ খাল চাওক পানী পানী চাওক মানুহ ঘৰত কিমান দূৰত বেৰা আৰু পাত দি পানী যাব অলপ দেৰি কৰি এনেকুৱা পৰিৱেশ তাৰ পৰা উঠি ইফালে নদী যাব পাৰি নদী দেখাম আপোনালোকক কিমান ধাৰ কিমান পানী আছে নদীত তাৰ আগতে আমি ইফালে গৈ লওঁ ইফালে মানে মেইন ৰোডত যিটো তামোলপুৰ মচলপুৰ যোৱা ৰাস্তা তো এইটো ৰাস্তাত কিমান পানী চাব মানুহবোৰে জাল মাৰি আছে আগত মই দেখাই আছোঁ কিমান পানী মেইন ৰোড এইটো এটা তামোলপুৰ মচলপুৰ যাব পৰা মেইন ৰাস্তাটোত কিমান পানী আপোনালোকে চাওক বা প্ৰত্যক্ষ কৰক নকলেগে দেখোন গানত আৰু পানী চাৰিওফালে জাল মাৰি আছে মেইন ৰাস্তা খহি একদম গাঁতা হৈ গৈছে ইফালে গগন কেনে রবা জন পানি দিতে গেছে দিয়েছি খালে দিব গাত পানি খাবে পানী মাছ মাৰি আছে চবে গুড়া মাছ মাৰে না আজি মেকআপ করছে নাকি যে চাও চাও মাছ এয়া মাছ মাৰি আছে নৱজিৎ দাই তাৰ ঘৰত পানী কিন্তু সি মাছ মাৰি আছে আৰু আছে না চাওক আছে থৈছে ঘৰত পুৰা মাছ পাই আছে খালবিলাক তল গৈছে বৰষুণত ফালে গুজৰি গুমৰি আহিলে বন উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল চাওক নদীৰ কিমান স্পীডত পানী গৈ আছে নদীত চাওক বুজাব নোৱাৰা হ'ব গোটেই ইমান স্পীডত গৈ আছে পানী চাৰিওফালে কেৱল পানী আৰু পানী নদীত ঢৌ এটা উঠি আছে নদীত দলংখনৰ ওপৰত যে আমি খোজকাঢ়ি আছোঁ এইটো আপোনাৰ তামোলপুৰৰ পৰা মচলপুৰ সংযোগী পথ সেই পথটোৰ বানপানীৰ কাৰণে বহুত ক্ষতিগ্ৰস্ত হৈছে পথটো ছিঙি ছিঙি অৱস্থা মই দেখাই আছোঁ আপোনালোকক